এয়া যে সোণগুটি সিঁচাৰ সময়। পথাৰত সকলো গাঁৱৰ মানুহ ব্যস্ত সোণগুটি সিঁচাত। ময়ো গাঁৱৰে জীয়াৰী, বোকা পানী নখচাকৈনো কেনেকৈ থাকোঁ। কপালৰ ঘাম মাটিত পেলাই দিনে ৰাতিয়ে কষ্ট কৰি সোণগুটি সিঁচাত ব্যস্ত সকলো। ঘূৰা ফুৰা কৰি ফূৰ্তি কৰি থাকিবলৈ এতিয়া আমাৰ গাঁৱৰ মানুহৰ সময় নাই। কেৱল সময় দিছে পথাৰক। পথাৰ শুৱনি কৰাক লৈ সকলো ব্যস্ত। কাৰণ গাঁৱৰ প্ৰায়ভাগ মানুহ কৃষিৰ ওপৰত নিৰ্ভৰ কৰি চলে। গাঁৱৰ মানুহখিনিয়ে শাওণত কষ্ট কৰিব, কাতিত লখিমীকা ধৰিব আৰু আঘোণত সোণগুটি চপাই ভোগৰ উৎসৱ ভোগালীলৈ অপেক্ষা কৰিব। যেতিয়া ভূঁই ৰোৱাৰ পৰা শস্য চপোৱালৈকে পথাৰৰ কাম সকলো শেষ হয়, তেতিয়া গাঁৱৰ মানুহবোৰৰ অভাৱ একেবাৰে নোহোৱা হয় আৰু সকলোৱে লগে ভাগে এসাঁজ পথাৰতে খানা খায়। আৰু সেই সময়খিনিক ভোগৰ উৎসৱ ভোগালী বুলি কোৱা হয়। কাৰণ ভোগেৰে উপচি পৰে, কাৰোৰে একো অভাৱ নহয়। ময়ো ভোগালীৰ অপেক্ষাত আছোঁ। পিছে আজিলৈ ইমানেই। অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই।